সীমাৰ ফুল মিনিং কি? ভিপিটোক 2019 চনত কি নামেৰে নামকৰণ কৰা হৈছিল? হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চিজগমীয়ালৈ। তো আজি আমি আপোনালোকৰ আগবঢ়াম সঁফুৰা কুইজ। তো এই ভিডিঅ'টো মোৰ দিয়াত অকণমান দেৰি হ'ল, তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। তো ব'লকচোন বেছি দেৰি নকৰোঁ, তো কুইজলৈ আগবাঢ়োঁ। তো ব'লক। নমস্কাৰ। আমাৰ যোৱা সপ্তাহৰ লাষ্ট কুৱেশ্যনটো আছিল ভাৰতৰ কোনগৰাকী মহিলাই প্ৰথম এভাৰেষ্ট শৃংগ জয় কৰিছিল? আৰু উত্তৰটো হৈছে কুমাৰী বাচেন্দ্ৰী পাল। তেতিয়া আজি আমাৰ বিজ্ঞান প্ৰযুক্তিৰ ওপৰত 10টা কুৱেশ্যন আমি আগবঢ়াবলৈ গৈছোঁ। প্ৰথম কুৱেশ্যনটো, কম্পিউটাৰৰ অসমীয়া নাম কি? আৰু উত্তৰটো হৈছে পৰিকলন যন্ত্ৰ। এটিএম কোনে আৱিষ্কাৰ কৰিছিল? আৰু উত্তৰটো হৈছে জন শেফাৰ্ড বেৰন। চিমৰ ফুল মিনিং কি? আৰু উত্তৰটো হৈছে ছাবস্ক্ৰাইবাৰ আইডেণ্টিফিকেশ্যন মডিউল। আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবীটোৰ নাম কি? আৰু উত্তৰটো হৈছে দুৰ্গা। থাৰ্মোমিটাৰৰ অসমীয়া নামটো কি? আৰু উত্তৰটো হৈছে তাপমেতা যন্ত্ৰ। নেক্সট কুৱেশ্যন, ভিপিটোক 2019 চনত কি নামেৰে নামকৰণ কৰা হৈছিল? আৰু উত্তৰটো হৈছে যশৰাজ। আৰু নেক্সট কুৱেশ্যনটো, কাগজ কোনে আৱিষ্কাৰ কৰিছিল? আৰু উত্তৰটো হৈছে চাইলোনে। আৰু নেক্সট কুৱেশ্যনটো হ'ল অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? আৰু উত্তৰটো হৈছে লিওনেকে। কোষৰ আৱিষ্কাৰক বুলি কাক কোৱা হয়? আৰু উত্তৰটো হৈছে ৰবাৰ্ট হুকক। আৰু আজিৰ আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল পানী নোখোৱা একমাত্ৰ প্ৰাণীবিধৰ নাম কি? এই কুৱেশ্যনটোৰ উত্তৰটো আপোনালোকে আমাক কমেণ্ট কৰি জনাব। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে আমাক লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কমেণ্ট কৰি আমাক জনাব। তেন্তে আজিৰ কাৰণে এইখিনিয়ে। তো ভিডিঅ'টো চাই কেনে পালে? নিশ্চয় ভাল লাগিছে। তো লাষ্ট কুৱেশ্যনটো আপোনালোকে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।